আল্ট্ৰাচাউণ্ড কৰা হৈ গ'ল মানে এতিয়া আমি গৈ আছোঁ এজন মানে ডক্টৰৰ ওচৰত গৈ আছোঁ বলক। হেল্ল' নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাই আজি ভিডিঅ'টো মানে ইয়াৰ পৰা পূৰা মজাকৈ চলি কাটি দিলোঁ কাটি মেলি বলক তেতিয়াহ'লে একেবাৰে মানে আমি যাম লখিমপুৰ মানে মেডিকেলত যাম মানুহজনী অলপ দেখাবলৈ মানে ডক্টৰৰ লগত দেখাব লাগিব আৰু আল্ট্ৰাচাউণ্ড কৰিব লগা বলক তেতিয়াহ'লে এতিয়া পূৰা মজাকৈ আমি পাই গ'লোঁ এতিয়া হাইৱেত পাই গ'লোঁ এতিয়া কাষতে আছে মন্দিৰ মানে মন্দিৰত পূৰা ধুনীয়াকৈ সেৱা এটা কৰি মেলি গাড়ীও আহি আছে গাড়ী ৰখাই চিট পালে উঠিম চাই লওঁ এতিয়া এই বাছ এখন আহি আছে বলক তেতিয়াহ'লে বাছত উঠি মেলি আৰু ডাইৰেক্ট মেডিকেল গৈ আছোঁ আৰু এক দেখাবৰ কাৰণে এইখন বাছ দেখিছেনে বাছখন আহি আছে বাছখন ৰখাম আৰু চিট টিট পালে ৰখাম আপোনালোকে চাই থাকিব পূৰা মজাকৈ বাছ আহি পাই গ'ল চিট আছে না গাড়ীও ৰাখিলে আমিও উঠিলোঁ এতিয়া বোলে আমি পূৰা ধুনীয়াকৈ মানে লাষ্টৰ ছিটত বহিব লাগিব সেইদিনা আমি লাষ্টৰ ছিটত গৈ আছোঁ দেহা ব'লা গৈ থাকা তাৰপিছত গৈ মেলি আমি লাষ্টৰ ছিটত বহি ধুনীয়াকৈ সুন্দৰকৈ আমাৰ যাত্ৰা আৰম্ভ হ'ব এতিয়া মানুহজনী আগফালে আছে মানে মানুহজনী আগতে কাষৰ ছিট এটাতে মানে এটা পালে আৰু তাতে বহি মেলি বলক তেতিয়াহ'লে আমাৰ সুন্দৰকৈ যাত্ৰাটো আৰম্ভ কৰোঁ তাৰপিছত আপোনালোকে আহি পাই গ'লোঁ আমি এতিয়া মানে সোৱণশিৰি আপোনালোকে সোৱণশিৰি নদী এটা ভিউ চাই লওক পূৰা মজাকৈ ইয়াত বহি ল'লোঁ উপাংশ হাঁহ এটা দি দিয়া তেতিয়াহ'লে বলক কিবা যদি টাউনতে চব্জি পাওঁ মানে ক'ত দেখাওঁ কি কৰোঁ চব দেখাই আছোঁ আমি সুন্দৰকৈ আহি পাই গ'লোহি এতিয়া বৰ্তমান মানে টাউনত একেবাৰে সোমাব লৈছোঁ আৰু এখন আহুচাল গাঁও বুলি কয় আমি আহুচাল গাঁৱতে নামি মেলি আমি উপাংশুক মাহীকৰ ঘৰত ৰাখি মেলি ধুনীয়াকৈ আমি ইয়াৰ পৰা ওলাই যাম বলক তেতিয়াহ'লে ইয়াত ধুনীয়াকৈ আমি টাউন পাই গ'লোহি এতিয়া গাড়ীও ৰাখিব হৈছে তেতিয়াহ'লে আমিও নামি যাওঁ বলক নামি পিনি পূৰা ললিপপ চলিপপ লৈ ল'লে বজাৰ চজাৰ কৰি মেলি আৰু উপাংশু এতিয়া আইতাকৰ ঘৰত সোমাই তাৰপৰা আমি ওলাই গৈ থাকিম আৰু ন এইয়া বজাৰ চজাৰ কৰিলে নামিলোঁ আমি মোবাইল মানে দি দিব লগা হ'ল মানে মোবাইল এটা দি মেলি মাকৰ মোবাইলটো দি আমি ইয়াতে ৰাখি মেলি আমি গৈ আছোঁ এতিয়া থৈ মেলি আহিলোঁ বলক নাযায় নো টমটম এখন ৰখাই দিলোঁ মানে উপাংশু থৈ মেলি আহিলোঁ এতিয়া চব যাওঁ মানে ডাইৰেক্ট আল্ট্ৰাচাউণ্ড কৰিব যাম আল্ট্ৰাচাউণ্ডত যাম বলক আপোনালোকো লগতে টমটম এখন ৰখাই মেলি গৈ আছোঁ বলক মই মানে অপেক্ষা কৰি আছোঁ এখন টমটম আহি আছে বলক কোনোখন সুধি মেলি লওঁ যদি যায় মানে আৰু গৈ মেলি আল্ট্ৰাচাউণ্ডটো কৰি মেলি গৈ আছোঁ আল্ট্ৰাচাউণ্ডৰ মানে ৰুমত বলক অৱশেষত আমি এতিয়া আহি পাই গ'লোহি মানে নকাৰী ৰোডত আছে এইখন মেৰি আল্ট্ৰাচাউণ্ড এতিয়া মাইনা মানে টিকেট চিকেট কৰিব লৈছে টিকেট চিকেট কৰি মেলি আল্ট্ৰাচাউণ্ডটো কৰক বেছি টাইম মানে নালাগিব মানুহ চানুহ কম আছে সেইবাবে অলপ ৰেষ্ট লৈ মেলি আমি কৰি মেলি ইয়াৰ পৰা ওলাই মেলি ডক্টৰৰ ওচৰত যাম এতিয়া আৰু মজাকৈ আল্ট্ৰাচাউণ্ড কৰা হৈ গ'ল মানে এতিয়া আমি গৈ আছোঁ এজন মানে ডক্টৰৰ ওচৰত গৈ আছোঁ বলক আপোনাৰ ডাক্তৰ কল্পনা এছৰ পৰা হাফচা মেডিকেল হলত আছে পাই গ'লোহি বৰ্তমান বলক 2:30 মানত আহিব মানে 2:30 মানত আহিব বাইদেউ তাৰপৰা আপোনালোকক মানে লগ কৰি মেলি কি হ'ল কি নহ'ল সকলোবোৰ আপোনালোকক মানে ভিডিঅ'ত জনাই আছোঁ আপোনালোকে পূৰা ভিডিঅ'টো শেষলৈকে চাব গোটেই আল্ট্ৰাচাউণ্ডৰ ৰিপৰ্টো মানে সকলোবোৰ কৈ আছোঁ চাওঁতে সময় হৈ গ'ল 2:30 বাজিল মানে এতিয়া বাইদেউ আহি পোৱা নাই মানে 2:30 বজাত অহা কথা আছিলে এতিয়া আমাৰ 2 নম্বৰত পৰিছিলে সেইবাবে আমি আৰু অলপ টাইম ৰৈ দিওঁ মানে ৰৈ মেলি আৰু বাইদেউ আহি পাবহি বেছি টাইম নাই এয়া বাইদেউ আহি পালেহি 1 নম্বৰ চাই আছে আমি এতিয়া 2 নম্বৰ হয় মানে 1 নম্বৰ চোৱাৰ পিছতে আমিও সোমাম এতিয়া মানে মজাকৈ আৰু তাৰপিছত এয়া আমি একে দৰ্জাৰ কাষতে আছোঁ এতিয়া দেখাম আৰু তাৰ মানে ৰোডত আছে আমি দেখাই মেলি আহি গ'লোঁ এতিয়া ডক্টৰ তাত দেখাব নোৱাৰিলোঁ আৰু
চবতেতো দেখাবলৈ অলপ অসুবিধা হৈ যায়, সেইকাৰণে মানে চাপৰি গাঁৱৰ তাত দেখাব নোৱাৰিলোঁ। চব ব'লক তেতিয়াহ'লে ডাইৰেক্ট আমি গৈ মেলি মানে ডাইৰেক্ট অলপ বজাৰ কৰিম, মানে এই ভাগৰ অলপ বস্তু কিছুমান ৰেডি কৰি থ'ব লাগিব। তো সেইকাৰণে 2-এটা বস্তু লৈ ল'ম, ব'লক ডাইৰেক্ট দোকানত গৈ আছোঁ এতিয়া। টমটমখন লৈ লওঁ, টমটমখন লৈ মেলি ডাইৰেক্ট আৰু বজাৰ কৰি ঘৰত গৈ আছোঁ আৰু ব'লক। এই মানে তাতে কাপোৰ চাপোৰ লৈ আছে, কি লৈ আছে আপোনাক দেখাই আছোঁ। ইয়াৰ পৰা ধুনীয়াকৈ মানে তাৰ কাৰণে মেক্সি চেক্সি ল'বলৈ মানে তাই ৰেডি হৈ আছে। পূৰা ধুনীয়াকৈ দোকানৰ ভিতৰত আহি গ'ল। বস্তু লৈ লওক। কি ল'লা কৈ দিয়া আকৌ, কিয় লাজ কৰিছা? মানে এতিয়া পাৰ্টি চাৰ্টি মোক নোখোৱাই আকৌ দেই, কিন্তু মোৰ হ'লে একো নাই আৰু। কালি তাতে আমি টাউনত থাকি মেলি আমি ঘৰ পাই গ'লো। অৱশেষত আমি ঘৰ পাই মেলি ধুনীয়াকৈ মজাকৈ মানে মনালে এটা ফ্ৰক লৈ আহিলোঁ। মানে তোলে এটা ফ্ৰকো লৈ আহিলোঁ নহয়। কেনেকুৱা লাগিছে? মোৰ পচন্দত আনিলোঁ দেই। তই ফ্ৰকটো পিন্ধি মেলি চাবি কেনেকুৱা লাগিছে কবি। তাৰপৰা এখন মানে ফল্ডিং বিচনা লৈ আহিলোঁ, মানে মানুহজনীক লাগিবতো, সেইকাৰণে মানে ফল্ডিং বিচনাখন লৈ আহিলোঁ। মানে এজন হ'ব পাৰিব, মানে তাইৰ কাৰণে লৈ আহিলোঁ। ধুনীয়াকৈ বেগ চেগ লৈ গ'ল আৰু কি হৈছে কি নহৈছে কৈ দিয়া মাইনা, কৈ দিয়া আকৌ। এয়া তাই মানে ক'বলৈ লাজ কৰিছে, ময়ে কৈ দিছোঁ আপোনালোকক। মানে ধুনীয়াকৈ আছে, মানে ধুনীয়াকৈ আপোনালোকৰ তাৰিখ মোৰ দি দিছে। 20-25 তাৰিখৰ ভিতৰতে মানে ডেলিভাৰী ডেট আছে। চ' আপোনালোকে আশীৰ্বাদ কৰিব। আপোনালোকৰ আশীৰ্বাদ মোৰ লগত সদায় আছে, মই বিশ্বাস কৰোঁ। সেইবাবে মানে আপোনালোকে যিমান পাৰে আশীৰ্বাদ কৰিব। আৰু 20-25 তাৰিখৰ ভিতৰত আৰু মেডিকেলটো 2-এটা ভিডিঅ' আপোনালোকক দিম। মানে আপোনালোকে যিসকল নতুন মানে ছাবস্ক্ৰাইব কৰি থ'ব, কি হৈছে কি নহৈছে সকলোবোৰ আপোনালোকৰ আগত জনাই আছোঁ। যিসকলে মোৰ ভিডিঅ' চাই ভাল পাইছে, লাইক কমেণ্ট আৰু মানে নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব। এতিয়া তেনেহ'লে বাই বাই। নতুন এটা ভিডিঅ' ল'লে আপোনালোকক লগ পাই আছোঁ।